এই নির্বাচনে বিপিএফৰ ভোট বেছি সংখ্যক বাঢ়িছে নে কমাবলৈ? এই নিৰ্বাচনত বিপিএফৰ ভোট বহুত বাঢ়িছে। আপুনি ওদালগুৰিৰ কথাকে মই কওঁ, ওদালগুৰি জিলাত ওদালগুৰি জিলাখনত ওদালগুৰি জিলাৰ আমাৰ ওদালগুৰি যি সমষ্টি যোৱাবাৰ ইয়াত কি কয় ওদালগুৰি সমষ্টিত আমি এলায়েন্সত আছিলোঁ, তেওঁলোকেও এলায়েন্সত আছিল, তেওঁলোকে জিকিছিল, আমাৰতো হাৰিছিল। কিন্তু আমাৰ এইবাৰ এলায়েন্স নাই, এলায়েন্স নাথাকা স্বত্তেও ওদালগুৰি সমষ্টিত তেওঁলোকে এলায়েন্স আছে, আমাৰ এলায়েন্স নাই, তথাপি ওদালগুৰি সমষ্টিত বিপিএফে জিকিছে। মানে সাধাৰণ ৰাইজ আকৌ বিপিএফৰ প্ৰতি আগ্ৰহ হোৱা বুলি যথেষ্ট আগ্ৰহ। এইবাৰ এই ৰিজাল্টটো লৈ আমি বেলেগ ধাৰণা কৰাৰ কোনো প্ৰয়োজন নাই, কিয়নো এমপিত কিছু জাগাত কিছু অঞ্চলত অলপ এমপি ইলেকশ্যনত সিদ্ধান্তবিলাক বেলেগ হয়, নহ'লেতো ৰাইজে আমাৰ লগত আছে। মাজবাদৰ কথাকে চাব আপোনালোকে, মাজবাদত যোৱাবাৰ তেওঁলোকে বেলেগ খেলিছিল, এইবাৰ একেলগে খেলাৰ কাৰণে তেওঁলোকৰ ভোটটো বাঢ়িছে, আমাৰ আকৌ ছিংগল খেলাৰ কাৰণে আমাৰ অলপ কমিছে। কিন্তু চাব গ'লে যোৱাবাৰ আমি এলায়েন্স থাকি পেলাই 55,000 ভোট পাইছিল, এইবাৰ যদি দুটা দলটো প্লাছ কৰে কংগ্ৰেছ আৰু বিপিএফ, আমাৰ ভোটটো প্ৰায় 70 ওচৰা-ওচৰি হয়, তেতিয়াহ'লে ইনক্ৰিজ ৰেটটো চাব আপুনি। এইবাৰ ভোট বাঢ়িছেহে আমাৰ, কমেও 55ৰ এইবাৰ 60ত হয় আমাৰ প্লাছ কৰিলে, তেতিয়াহ'লে 13-14,000 ভোট বাঢ়িছে। আমাৰ সন্মানীয় দলৰ সভাপতি হাগ্ৰামা মহীলাই ডাঙৰীয়া নিৰ্বাচন ফলাফলৰ পিছত তেখেতে আহিছে, অকল আমাৰ তাত আহিছে বুলি নহয়, প্ৰতিখন জিলাতে তেখেতে গৈছে আৰু আমাৰ ৱৰ্কাৰসকলৰ লগত দেখা সাক্ষাৎ কৰিছে, কথা পাতিছে আৰু তেখেতে আমাক ভাল মেছেজ দি গৈছে। এইবাৰ যিহেতু দল হিচাপে আমি বিটিচিৰ পৰা যি দুটা আমাৰ লোকসভা সমষ্টি, ইয়াত আমি আশা এটা কৰিছিলোঁ ভাল ৰিজাল্ট পাম বুলি, তথাপিও যিহেতু ৰিজাল্টটো ভাল নহ'ল, ভাল হোৱা নাই যদি আমি ৰিজাল্টটো চালোঁ খুবেই ভাল, আমি বিটিচি অঞ্চলত খুব ভাল আমি ভোট পাইছোঁ। তেওঁলোকে এলায়েন্স হিচাপে জিকিছে যদিও তেনেকুৱা বেছি মাৰ্জিনত জিকিব পৰা নাই, আৰু এই হিচাপে আমাৰ বিপিএফ দলৰ ভোটটো আমাৰ লগতে আছে। তো তেখেতে তাৰ কাৰণে আমাৰ কৰ্মকৰ্তাসকলক কৈছে, এইবাৰ আমি যিখিনি দেখিছোঁ মানে ৰাইজে বিপিএফৰ প্ৰতি ভাল পোৱাটো এতিয়াও আছে, আৰু অহাবাৰ যি বিটিচি নিৰ্বাচন হ'ব ইয়াত ৰাইজে আমাক খুব ভালকৈ সঁহাৰি জনাব, আৰু আমি এই 2025ত যি হ'বলগীয়া বিটিচি নিৰ্বাচন বা বিটিচি পৰিষদীয় যি চৰকাৰ হ'ব, এই চৰকাৰত বিপিএফ অহাটো নিশ্চিত বুলি তেখেতে সাহস দি গৈছে, আৰু সকলোকে কৈছে তেখেতে পুনৰ নিজে আহিব। এতিয়া যিহেতু খেতিৰ ছিজন, এই 2 মাহটো তেখেতে অকণমান ৰেষ্ট দিব, কিন্তু তথাপিও কৈছে আমাৰ কৰ্মকৰ্তাসকলক ৰাইজৰ লগত সদায় যোগাযোগত থাকিবৰ কাৰণে, আৰু আগষ্ট মাহ অহাৰ লগে লগে তেখেতে আমাৰ প্ৰতিটো ব্লক পৰ্যায়ত আহি তেখেতে আমাৰ ৱৰ্কাৰসকলক কথা পাতিব, ৰাইজক দেখা সাক্ষাৎ কৰিব, এই কথাটো তেখেতে কৈ গৈছে। তাৰ কাৰণে কোনো ভোট কমা নাই। যদি মিত্ৰজোঁট হ'ল হয় তেতিয়াহ'লে বিপিএফ জিকাৰ সম্ভাৱনাটো আছে নাই, এইটো আৰু এতিয়া এইবিলাক কথা কৈ লাভ নাই, যিহেতু নিৰ্বাচন এতিয়াৰ চিটুৱেশ্যন বেলেগ, কিন্তু আমি বিপিএফ দল হিচাপে অকলশৰীয়াকৈ খেলিও যে এইখিনি আমি ভোট লাভ কৰিব পাৰিছোঁ, এইটো যথেষ্ট সন্তোষজনক।